মোৰ লগত যে এনেকুৱা আজি লতি খতি হ'ব মই ভবা নাছিলোঁ। ৰ'ব কাহিনীটো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। বাৰু আজি লাঞ্চত মোৰ এগালমান প্ৰিয় খাদ্যই আছিলে আৰু লাঞ্চ থালিখনত আছিলে পটল ভাজি, ৰাজমাহ, চালাড, বিন আলু ভাজি আৰু এখন মিক্স চব্জি। খাই লৈ ডিউটিৰ পৰা অকণমান জল্দি ওলাই মই গ'লো আমাৰ নতুনকৈ অপেনিং কৰা ছায়েন্স চিটি চাবলৈ, যিটো সোণাপুৰত অৱস্থিত, আৰু লগতে এবাৰ জুবিন দাকো লগ কৰিবলৈ। আৰু ছায়েন্স চিটি গৈ পাই হ'ল মোৰ এনেকুৱা অৱস্থা, মানে আজিৰ পৰা বন্ধ কৰি দিয়া হৈছে পুৰা এসপ্তাহলৈকে। কালিলৈকে খোলা আছিলে কিন্তু আজিৰ পৰা কিবা মেইনটেনেন্সৰ কাৰণে বন্ধ কৰি থৈছে, আৰু যিটো ফ্ৰী এন্ট্ৰি আছিলে সেইটো উঠাই দিলে। এতিয়াৰ পৰা পে কৰি এন্ট্ৰি কৰিব লাগিব। বেড লাক গাইজ, বেড লাক, বহুত বেছি বেড লাক দে, আৰু উপায় নাই। ৰাইজ বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ওপৰত মানে ভিতৰত আহিব দিলে, কিন্তু একদম মেইন হেৰিত সোমাব নিদিয়ে, এনে বাহিৰৰ পৰা চাব দিছে। তো গৈ আছোঁ এতিয়া ওপৰলৈকে উঠিম, ভাগৰ লাগিব কিন্তু। বাৰু আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনি ব্লগত লগ পাই আছোঁ।